হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। আজি আহিছোঁ মেলা চাবলৈ। সেইদিনা আহিলোঁ কিন্তু চকৰিত উঠা নহ'লে। আজি চকৰিত উঠিম বুলি আহিছোঁ। যিহেতু মোৰ মিষ্টাৰে চকৰিত নুঠে, সেইটো কাৰণে ভণ্টিৰ লগতে আহিছোঁ চকৰিত উঠিম বুলি। খুব ভাল লাগে চকৰিত উঠি। আপোনালোকে কেনেকুৱা পাই জনাব। প্ৰথম দিনা আছিল দাম 40 টকা, মাজত আহিলোঁ 50 টকা হ'ল, আজি আকৌ হ'ল 60 টকা। ৰাম ৰাম, ইমান দাম বাঢ়ি গৈছে। তো ভণ্টিয়ে মই দুজনী লাহেকৈ উঠি আহিছোঁ চকৰিত উঠিম বুলি। আৰু এতিয়া চকৰিত উঠোংগে। বুকুখন কঁপি গ'ল দেই। মই বাছগৈ আহিম বুলি ভবাই নাছিলোঁ। ইমান এনেকৈ জ্বলা ল'ৰা দি লৰি থাকি ওপৰত, যেতিয়া ওপৰৰ পৰা তললৈ নমাই দি বৰ ভয় লাগে জানেনে। নেক্সট যাওঁ আৰু এটাত উঠোংগে, এই ড্ৰেগন টাইপৰ ৰেলগাড়ীখন যে আছে তাতে। এইপিনে লগ পাই গ'লোঁ সংগীতাও আহিছে পেহীহঁতৰ লগত উঠোঁ বুলি মেলা চাবলৈ। তো আমিও যাওঁ লগতে ৰেলগাড়ীখনত উঠি চাওঁ। মোৰ মিষ্টাৰ আকৌ বৰ ভয় পাদৰা, য'ত উঠিব নোৱাৰে। সেইটো কাৰণে সৰু ল'ৰা ছোৱালী যেনেকৈ ইয়াতে উঠাই ফুৰাবলগীয়া। উঠি বহি ল'লোঁ একেবাৰে লাষ্টৰ ছিট দুটাত, একদম জাক জাককৈ। এতিয়া গাড়ী চলা আৰম্ভ হৈ গৈছে। আৰু এইজনী মোৰ ভণ্টি দেই, মোৰ মানে আমাৰ মিষ্টাৰ ভণ্টি, একদম মৰমৰ। এজনীয়ে অনলি ওৱান না, এজনীয়ে ভণ্টি, এজনী মোৰ ননদজনী। এতিয়া আমি ৰিং মাৰিবলৈ আহিছোঁ। ৰিং মাৰি এনেকৈ পইচা আছে, কিবা কিবি আছে, কিন্তু ভোটা কপাল আমি একোৱে নাপালোঁ 200 টকা খেলিও। তো ভণ্টিও খেলিলে, ময়ো খেলিলোঁ। লটাৰীটো একোৱে নাপালোঁ 50 টকা খেলি। এইফালে কিবা আইচক্ৰীম টাইপৰ কিবা এটা বনাই আছে, তো আমি দুইজনে আইচক্ৰীমকে খাই লওঁ। আৰু এইফালে কিবা মিঠা পান বনাইছে, মিঠা পানকে খাই লওঁ আৰু যাওঁগৈ আৰু ঘৰত। আমাৰ ঢকুৱাখানাত মেলা হৈছে, যিসকলে গম পোৱা নাই দৌৰি দৌৰি আহক আৰু মেলা চাই যাওক।